हेलो बंधुসকল स्वागतम जनाइছো মোৰ আনটা ব্লগলৈ আৰু আজি ব্লগটোত মানে এটা ঘৰুৱা সামগ্ৰীৰে এটা স্পেশাল ৰেচিপি বনাম তো ব্লগ ৰেচিপিটো চাও প্ৰথমতে আটাখিনি মাৰি লৈ ভেজিটেবলছখিনি কাটি লওঁ বুলিয়ে ভাবিলো তো ভেজিটেবলছত মই পিয়াজ লৈছো বিলাহী লৈছো আৰু আদা নহৰু লৈছো আৰু নৰসিংহ পাত কেইটামান আৰু ইফালে মেচেণ্ডাৰী পাত এটা লৈছো আমাৰ স্পেশাল ৰেচিপিটো পিছে এইটোৱে একো মানে স্পেশাল ৰেচিপিটো বনাব লাগিলে এইখিনি সামগ্ৰী মানে প্ৰয়োজনীয় মোৰ পিছে মাতটো ধৰিব পাৰিছে মানে আৱাজটো একেবাৰে ভাল হৈ থকা নাই মানে কালি ভিডিঅ'টোতো দেখিলে মোৰ কি লটি ঘটি হ'ল মানে চৰ্দি দূৰ কৰিবলৈ গৈ মোৰ লগত লটি ঘটিহে হ'ল যদি কালি ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব কালি মোৰ মানে ভিডিঅ'টো মই আৰু অলপ বনাম বুলি ভাবিছিলোঁ বাট মোৰ মানে এনেকুৱা এটা অৱস্থা হৈ গ'ল মই ভিডিঅ'টো লগতে অফ কৰিব লগা হ'ল আপোনালোকৰ ফালে পিছে মেচেণ্ডাৰীটো কি কয় মই নাজানো আমাৰ ফালে মেচেণ্ডাৰী বুলিয়ে কয় লগতে চৰুত অকণমান তেল দি লৈছোঁ আৰু আমাৰ ভেজিটেবলছখিনি অকণমান ফ্ৰাই কৰি ল'ম পিছে বেছিকৈ ফ্ৰাই নকৰিব আকৌ ইয়াতে অলপমান সোৱাদ অনুসৰি নিমখ অলপ দি ল'ব অলপমান হালধি আৰু ইফালে দেখিবতো পাইছে আটাখিনিও ৰেডি হৈ গ'ল আৰু ভেজিটেবলছখিনি মিক্সিত লৈ গুড়ি কৰি ল'ব আৰু সেইখিনি গুড়ি কৰি লৈ এটা ৰুটিকেইখন অলপ ফুলা বুলি অসামৰিক চেষ্টা এটা কৰিলোঁ বাট ফুলাটো দূৰৰ কথা ৰুটিকেইখন অলপ জ্বলিহে গ'ল আৰু পাকঘৰৰ অৱস্থাও দেখিব পাৰিছে মানে ঘৰত কোনো নাই যে একদম মানে পাকঘৰৰ অৱস্থা খুবেই বেয়া হৈ আছে অৱশ্যে নিজে ৰান্ধনি হ'লে অলপ হয়ে তো এইটো আমাৰ চাটনিটো যোনটো মই খুফিয়া চাটনিটো বুলি কৈছিলোঁ যে সেইটো এবাৰ নিশ্চয় ট্ৰাই কৰিব চাটনিটো তো আজি ফাইনেল লুকটো ইমানেই আছিল এইবাৰ এটা বাইট লৈ চাওঁ এটা বাইটত পিছে চাটনিটোৰ মই দিবানা হৈ গ'লোঁ আপোনালোকেও নিশ্চয় দিবানা হৈ যাব চাটনিটোৰ পিছে বন্ধুসকল ভিডিঅ'টো কেনে পালে যদি ভিডিঅ'টো ভাল পালে এবাৰ চাটনিটো ট্ৰাই কৰি চাব নিশ্চয় আৰু যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব আৰু এটা মৰম লগা কমেণ্ট আজিলৈ এৰিছোঁ বাই বাই জয় অসম